তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি আহিলোঁ ভঙা টিভিত অভিনয় কৰা অন্য এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ ওচৰলৈ। তেখেতক সকলোৱে বুন্দিয়া বুলি গম পায়। তো বুন্দিয়া বাইদেউ নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। নমস্কাৰ। বাকী বাইদেউ, এতিয়া আপোনাকতো গোটেই অসমবাসী ৰাইজে বুন্দিয়া বুলিয়েই জানে। হয়। বাকী আপোনাৰ অৰিজিনেল নামটো আমাৰ দৰ্শকসকলক জনাই দিয়কচোন। নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা ডেকা। আৰু বাকী আপোনাৰ ঘৰলৈ কেনেকৈ আহিব লাগিব আমাৰ দৰ্শকসকলক জনাই দিয়ক। ঘৰলৈ মোৰ ঘৰ হৈছে দৰং জিলাৰ মংগলদৈ ৰাজঘাটৰ আলাকচিৰি গাঁৱত অৱস্থিত। আৰু আপোনালোকে ৰাজঘাটত চকত আহিলে, চকৰ পৰা বেছি নাই অলপমান আহিলে মানে এইখিনি ৰাজঘাট, মানে চকটোৰ নাম ৰাজঘাট আৰু গাঁওখনৰ নাম আলাকচিৰি, তেনেকৈ আহিব পাৰিব। আৰু ইয়াতে অনামিকা বাইদেউ ঘৰ কোনটো বুলি ক'লে দেখাই দিব। অনামিকা মানে কিছুমানে এতিয়া প্ৰায় বুন্দিয়া বুলিয়ে জানে। মই আহি কিনে বুন্দিয়া বাইদেউ ঘৰ কোনটো বুলি কোৱাতহে গাঁৱতহে মানে জানে, মানে অনামিকা বুলি। প্ৰায় বাহিৰৰ মানে যদি বাটত লগ পায় কাৰোবাক, তেতিয়া ধৰ বুন্দিয়া বুলি ক'লে হয়, বুন্দিয়া হয়। বাকী বাইদেউ, আপোনাক আৰু এটা কথা সুধোঁ, আপুনি এই অভিনয় জগতত কেতিয়াৰ পৰা জড়িত? অভিনয় জগতত মানে মই আগতে ক'তো ভিডিঅ' বনোৱা নাছিলোঁ। আৰু যেতিয়া ফাৰ্ষ্ট লকডাউন দিছিল তেতিয়া মানে ঘৰত এনেই আছিলোঁ। তাৰপিছত আৰু যেতিয়া জুৱেলদাৰ আহিলে দিহানামত ক'লা মানে ভিডিঅ' এটা কৰিব লাগিছিল, বলছিল যাওঁ বুলি। তাৰপিছত জুৱেলদাৰ লগত দীপজ্যোতি দাদাহঁতৰ ঘৰত গ'লোঁ। তেতিয়া মানে ভালকৈ দীপজ্যোতি দাদাকো চিনি পোৱা নাছিলোঁ। মানে ইচ্ছা এটা আছিল ভিডিঅ' মানে কি কৰিব কাৰণে দীপজ্যোতি দাদাহঁতৰ লগত। তাৰপিছত তেতিয়াৰ পৰা মানে ফাৰ্ষ্ট লকডাউনৰ পৰা মোৰ ভিডিঅ' মানে কি আৰু আৰম্ভ হৈছে আৰু। মানে ভঙা টিভিৰ অভিনয় কৰাৰ আগত আপুনি অভিনয় কৰা মানে ভঙা টিভি ফাৰ্ষ্ট আপোনাৰ? হয়। বাকী আপোনাৰতো অভিনয় বহুত ধুনীয়াই হয় বাৰু। দৰ্শকে বহুত ধুনীয়াকৈ আদৰি লৈছে। বাকী আপোনাৰ অভিনয় বাহিৰে আপুনি আজৰি সময়ত কি কৰি ভাল পায়? অভিনয় বাহিৰে মানে আজৰি সময়ত থাকোঁ এনেই ঘৰতে, আৰু ঘৰত থকা সময়খিনি মাক মানে কি সহায় কৰি দিওঁ, ভাত চাত বনোৱাত বা ঘৰুৱা কামত, তেনেকুৱা আৰু। বাকী অভিনয় বাহিৰে আৰু আন কিবা কাম কৰেনে আপুনি? আন একো কৰা নাই, মই পঢ়ি আছিলোঁ। এতিয়া পঢ়া মানে ডিগ্ৰী কমপ্লিট হৈছে আৰু। আপুনি ডিগ্ৰী ক'ৰ পৰা কৰিলে? দেওমনি কলেজৰ পৰা। আৰ্টছ ষ্ট্ৰীম আছিলে? কি কৈছে? আৰ্টছ আছিলে? হয়। আপোনাৰ ছাবজেক্ট কি আছিলে? ছাবজেক্ট পলিটিকেল, এডুকেশ্যন, এছামিছ, ইংলিছ, তেনেকুৱা। বাকী বাইদেউ, আপোনালোকৰ ভিডিঅ'বিলাকতো এতিয়া খুবেই ভাইৰেল বাৰু, খুব মানুহে চায়। আৰু দৰ্শকসকলে আপোনাক সঁচাকৈ বৰ সঁচা অন্তৰেৰে আপোনালোকক আদৰি লৈছে। তথাপিতো আপোনাৰ বোধেৰে আপুনি কোনটো চৰিত্ৰৰ পৰা বেছি আপুনি ভাইৰেল হয় বুলি ভাবে, মানে ভাইৰেল হৈছে বুলি ভাবে? চৰিত্ৰ মানে কি আৰু খিতিকেইখনে ফাৰ্ষ্ট মই কৰিছোঁ। তাৰ আগত মানে অলপ মানে কি আৰু চিনত আছোঁ বাৰু। খিতিকেই বুন্দিয়া হিচাপে বেছিকৈ হৈছোঁ আৰু। আপোনাৰ এইকেইটা যিটো আছে আপোনাৰ চিপিৰাত আছিলে চাগে? চিপিৰাত নাই তেনেকৈ। মই চিপিৰাখন মাজতে এটা চৰিত্ৰ বা তেনেকুৱা কৰি দিওঁ আৰু ডাইৰেক্ট, মানে যেনেকৈ ধৰক খিতিকাত আছোঁ বুন্দিয়া হিচাপত, তেনেকুৱাকৈ চিপিৰাত নাই। বাকী আমাৰ দৰ্শকসকলক আপুনি এটা জনপ্ৰিয় এটা ডাইলগ কৈ শুনাওক। এনেকৈ এতিয়া কি ডাইলগ শুনাওক? আপোনাৰ মনত থকা ডাইলগ? এনেকৈ অলপ অসুবিধাই হয় ডাইলগ ক'ব কাৰণে, মনত নাথাকে আৰু। হয়। বাকী যিয়ে নহওক বাৰু, আমি আৰু বহুত ধৰণৰ কথা পাতিম আপোনাৰ সৈতে। বাকী ভৱিষ্যতে এতিয়া বৰ্তমান আপোনাৰ ভঙা টিভি কি কাম কৰি আছে বৰ্তমান? বৰ্তমান ভঙা টিভিত আপোনালোকৰ কি অভিনয় চলি আছে এতিয়া বৰ্তমান? কিবা চিৰিয়েল চলি আছে? চিৰিয়েল মানে চিৰিয়েল হিচাপত খিতিকেইখনে হৈ আছে বৰ্তমান চলি আছে। তাৰপিছত আৰু মাজে দিয়ে আৰু দুখৰ ভিডিঅ'বিলাকো দিয়ে, যেনেকৈ যি পাৰে আৰু কৰি আছোঁ আৰু আমি। অনাগত দিনত আমি আৰু এনেকুৱা কিবা আপোনালোকৰ পৰিকল্পনা আছেনে? পৰিকল্পনা আছে, কিন্তু এতিয়া মই তেনেকৈ ক'ব নোৱাৰিম। মইতো তাতে ভিডিঅ'ই কৰোঁ, জুৱেলদা আছে, দীপজ্যোতি দাদাহঁত আছে, তেওঁলোকে জানিব সেইটো। আৰু এনেকৈ কৰি যাওঁ, ৰাইজে ধুনীয়াকৈ মানে কি আশীৰ্বাদ কৰিব, মৰম দিব, তেতিয়াহ'লে আৰু বেছি আগুৱাই যাব পাৰিম মই। বাইদেউ, আপোনাক আৰু এটা কথা আমি আমাৰ দৰ্শকসকলক জনাওক। আপুনি ধৰক অভিনয়ৰ লগত জড়িত, ধৰক আপুনি অভিনয়ৰ লগত যিহেতু জড়িত, ভৱিষ্যতে আপুনি ধৰক ডাঙৰ পৰ্দাত বা সেনেকুৱা কাম কৰিবলৈ আপোনাৰ ইচ্ছা আছে নেকি? বা কোনোবা ডাঙৰ অসমীয়া অভিনেতাৰ লগতে হওক বা এনেকুৱা? আছে বাৰু তেনেকুৱাকৈ অভিনয় কৰিব, কিন্তু এতিয়া কি হয় নাজানো। বেছিকৈ মানে কি আৰু সকলোৱে ছাপোৰ্ট কৰিব লাগিব, মানে আশীৰ্বাদ কৰিব লাগিব। তাৰপিছত এদিন হ'লেও মানে তেনেকুৱাকৈ টিভি মানে ভিডিঅ' অভিনেত্ৰী বা চিৰিয়েল বা যিয়ে নহওক, গান হওক, তেনেকুৱাকৈ কৰিব ইচ্ছা আছে আৰু। বাকী বাইদেউ, আপোনাক আৰু এটা কথা কওঁ। বৰ্তমান সময়ত মানে কি হৈছে, বহুত ইউটিউবাৰৰ সংখ্যা বহুত বেছি। বহুত মানে ইউটিউবাৰ ওলাইছে, এনেকুৱা ইউটিউবাৰ ওলাইছে
ধৰক কামো কৰি আছে, বিভিন্ন ধৰণৰ ভাল ভাল কামো কৰি আছে। হয়। এই যে ইউটিউবাৰবিলাক ওলাই আহিছে, এইটো আপুনি শুভ লক্ষণ বুলি ভাবেনে? সুফলক্ষণ মানে কি সকলো ইউটিউব চেনেলটো আজিকালি ঘৰে ঘৰে গাঁৱে গাঁৱে আছে। হয়। সকলোৱে ভালকে ভাল ভিডিঅ'বিলাক কৰি যাওক, হয়। মানে ৰাইজক কিবা এটা ধৰ দেখুৱাই যাওক, আৰু এনেই আল্টু ফাল্টু ধৰ ভিডিঅ' নবনাই কেনে হয়। ধৰ যিটো ধৰ ভালকে ধৰ ক'ৰবাত গৈছে ভালকে কিবা এটা মানে ৰাইজক ধৰ হেৰি দিয়ক, আৰু মানে কি আৰু এইটো কৰিলে ভাল হ'ব, মানে ভাল কাম দিলে নিশ্চয় আদৰি ল'বই আৰু নহয় আদৰি জানো? ল'ব। আপোনাৰ দৃষ্টিৰে সেইটো আৰু ভাল কাম কৰিব লাগিব। ভাল কাম ভালকে ভিডিঅ'বিলাক কৰি হয়। দেখা, আৰু ধৰ কিছুমানে বহুত মানে যিকোনো ভিডিঅ' দিয়ে সেইবিলাক ধৰ নিদিলেই হ'ল, আৰু ভাল ধৰণৰ কাম ভাল কৰিব লাগিব। ধৰণে বাকী বাইদেউ আৰু এটা কথা কওঁ, বিশেষকৈ আপুনি এজনী ছোৱালী মানুহ, হয়। ছোৱালী মানুহ এগৰাকী এনেকৈ ধৰক উঠি যোৱাটো, মানে ধৰক এনেকৈ অভিনয়ৰ ক্ষেত্ৰতে অভিনয় কৰিবলৈ ক'ৰবাত যাব লাগিল বা এনেকুৱা ধৰণৰ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি আপুনি কেতিয়াবা? ছোৱালী মানুহ হিচাপে ছোৱালী মানুহকতো বহুতেই বহুত ধৰণৰ কথা কয়। এতিয়াও বহুতে বহুত ধৰণৰ কথা কয়, হ'লেও মানে সেইবিলাক আৰু কি নৰে কৈছে কাণ নকৰে আৰু। কাণ দি থাকিলেতো নহ'ব। যদি মই সিহঁতৰ কথা শুনি ঘৰতে বহি থাকোঁ তেতিয়াতো মোৰ একো লাভ নহ'ব। আপোনাক কোনো যদি চিনিও নাপালে আৰু। চিনো নাপালে বাইদেউ বাকী আৰু আপুনি আপোনাৰ ব্যক্তিগত জীৱনৰ কথা অলপ কওকচোন। মানে ধৰক আপুনি কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছে নেকি? তেনেকুৱাকৈ মই এতিয়া ধৰ ৰিলেশ্যনশ্বিপত মানে নাই বুলিয়ে ক'ব পাৰি। এতিয়া মানে ভবা নাই, আৰু যিহেতু এইবিলাক কাম কৰি আছোঁ হয়। আগতে নিজৰ মানে কি আৰু কেৰিয়াৰটো সেইটোৱে আৰু। বাকী আপুনি এনেই ধৰক ভৱিষ্যতে কেনেকুৱা ধৰণৰ জীৱনসংগী বিচাৰে? কেনেকুৱা ধৰণৰ মানে হ'ব লাগিব আপোনাৰ জীৱনসংগীজন? আমাৰ দৰ্শকসকলক জনাওকচোন। কেনেকুৱা ধৰণৰ বুলি ক'ম এতিয়া, কি আৰু চবেইতো ভালেই বিচাৰে যি নহওক। তাৰপিছত ময়ো ভালেই বিচাৰোঁ, যাতে দুয়োটাই মানে কি আৰু ইজনে সিজনক বুজিব লাগিব আৰু তাৰ উপৰিও আপোনাৰ কামখিনি ছাপোৰ্ট কৰিব লাগিব। সেইটোৱে আপুনি ধৰক মই যদি ধৰ ৰাতি যাব লগা হয় বা দিনতো ধৰ শ্বুটিং, এইটো বাধা থাকে নহয় কিছুমানে, মানে আপোনাৰ কামটো সন্মান জনোৱা হ'ব হয় লাগিব। হয়। বাকী বাইদেউ আমাৰ দৰ্শকসকলক কওকচোন, আপোনাৰ ঘৰত আৰু কোন কোন আছে? আমাৰ ঘৰত মা দেউতা আৰু বাইদেউ এজনী আছিল, বিয়া দিছে, এতিয়া আমি তিনি। মানে আপুনি 2 নম্বৰ? হয়। আৰু ল'ৰা? ল'ৰা নাই। বাকী আমাৰ দৰ্শকসকলক কিবা ক'ব? আপোনালোকে চেনেলটোৰ নাম কি হ'ব? পিংকু মনি ব্লগ। আপোনালোকে পিংকু মনি ব্লগ এই চেনেলটো সকলোৱে চাব, মৰম আশীৰ্বাদ দিব। আমাক যেনেকৈ আগুৱাই নিছে দাদাকো ধুনীয়াকৈ আশীৰ্বাদ কৰিব, যাতে ভিডিঅ'বিলাক ধুনীয়াকৈ চাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজিলৈকে বাইদেউক এৰিছোঁ, আৰু আকৌ নেক্সট কিছুমান অন্য মানে অকল অভিনয় বুলি নহয়, বেলেগ বেলেগ ক্ষেত্ৰত জড়িত থকা মানুহৰ লগতো আমি আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে আমি এৰিছোঁ।